বগামাটি যিটো পিকনিক স্পট, ইয়াত কমসে কম অহা দুটামান বছৰত 50 কোটিৰ কাম হ'বলৈ গৈ আছে বগামাটিত। এইটো মানে অসমৰ এটা ভাল টুৰিষ্ট স্পট হৈ যাব বগামাটি, কনভেনশ্যন চেণ্টাৰ হৈ যাব। গতিকে তাত মানুহবিলাকে দোকান চোকান দিব পাৰিব। কিন্তু চাব মানুহবিলাকৰ য'ত টুৰিষ্ট আহে তাত মানুহবিলাকৰ বিহেভিয়াৰটো ভাল হ'ব লাগিব। বাহিৰৰ মানুহ আহিলে ভাল ব্যৱহাৰ কৰিব লাগিব। এতিয়া বাহিৰত য'ত টুৰিষ্টবিলাক যায় সেই জেগাৰ মানুহবিলাক বহুত পজিটিভ হয়। আমাৰ যদি ইয়াতে কোনোবা টুংটাং খাই পেলাই মানুহক বেয়া ব্যৱহাৰ কৰে, এইটো গোটেই প্ৰচাৰ হৈ যাব, পিছত মানুহ নাহিব। ইয়াত কোনোবা কাপোৰ বিক্ৰী কৰিব পাৰিব, নাওকাটা চকত কালি বা কোনোবা কাপোৰ দোকান দিব, ভাল দোকান। কোনোবা পিকনিক খাবলৈ আহিছে, দোকানটো দেখা পাইছে, ৰাখিছে, দুটা কাপোৰ কিনি নিছে, আমাৰে লাভ হ'ব। কোনোবা চব্জি দোকান দিব ইয়াতে, কোনোবা বেলেগ বেলেগ ভাতৰ দোকান দিব, এইবিলাক মানে ভালকৈ চলিব। এতিয়া যিটো হাইলেণ্ড বুলি কয় ওচৰত আছে, আমাৰ টুৰিষ্ট ইয়াৰো হয়, এইটোকে সুযোগ লৈ পেলাই হাইলেণ্ডত এটা ক্ৰকডাইল পাৰ্ক কৰিবলৈ গৈ আছোঁ আমি, ডাঙৰ মানে ৰেপটাইল পাৰ্ক। তো তেনেকুৱা বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰা হৈছে, এইবিলাক কৰিবলৈ অলপ সময় লাগিব।